হাই বন্ধুসকল, জিকু ক্ৰিয়েশ্যন চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে চাব পাৰে, এই আমাৰ বন্ধুহঁতৰ লগত আহিছোঁ। জিকুৰ চেনেলটো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে, সেইটো আশা থাকিল। এই প্ৰকৃতি পৰিৱেশ, ধুনীয়া সুন্দৰ গাঁও, সকলোৱে চাব পাৰে। ক'ত যা ঘৰ ক'ত? কি আনছা? শাক। এয়া সুন্দৰ পৰিৱেশ, ওচৰতে আছে নদী। আমি বৰ্তমান এই কীৰ্তনঘৰ দলংখনত আছোঁ, দক্ষিণহাটীৰ। এই ইয়াৰে আমি হিৰকক উঠাই লৈ যাওঁ। আহিছে গাড়ীত। ক'ত যাবি? ফুৰিবলৈ। ফুৰিব যাবি? আচ্ছা। এই আমি এই কীৰ্তনঘৰত দলংখন আছোঁ। সত্ৰৰ এইখন নতুন ব্ৰিজ বনাই আছে, এই চাব পাৰে আপোনালোকে। এইটো কালিয়া দমন বুলি কয়, পুখুৰী দিছে। সত্ৰখন আমাৰ বৰপেটা কীৰ্তনঘৰ। এই হিৰক এই কয়। আৰু আমাৰ এই সলমান খান আৰু শ্বাহৰুখ খানক চাওক, এই লুকুৱাইছে। ইমান লাজ আপি জগত কিন্তু লাজ নাই। MC কলেজৰ আগত আপুনি যিকোনো টাইমত পাব, খোলা থাকলি। আপিৰ লগত কথা পতা, আপিৰ লগত চেনি খাৱা, ধাবাৰ আগত য'তে হ'লে মুঠতে আপি য'ত আছে শাক পাব। এটাৰ নাম হ'ল ৰাহুল আৰু এটাৰ নাম হ'ল নিৰ্মাণ জ্যোতি দাস। আহোঁতে ইমান তাৰমানে আপি পাগলা, কিন্তু এই কেমেৰাৰ লগত এইফালে লাজ কৰে। তই যে লাজ কৰা, আপিৰ লগত যাওঁতে লাজ লাগে। তোক ভিডিঅ' বনাই আছোঁ, তই আপিৰ লগত যেন পাছে পাছে যাবি। হয় না নাই? কিমান দিন দেখছা তই? মই 4-5 দিন একেলগে দেখিছোঁ। তই কৈছ নাই মিনালে ক'ব দেখছোঁ সদায় দেখিছোঁ। আপিৰ নামত পাগলা, আপিৰ নামত যি হ'লে কৰিব। কামত ব্যস্ত হৈ থাকিলোঁ মই। কিন্তু মানে বাকী কামত একো নাই। জিৰ' মানে জিৰ'য়ে, একদম জিৰ'। ব'লক খালি বন্ধুসকল যাওঁ আমি আগত। আমি যাই আছোঁ সৰ্থেবাৰী। আপোনালোকে চাওক, এইটো বাৰাত জেগা। ইনালৰ নতুন নতুন প্ৰেম, এই নতুন প্ৰেম এই ফোনত খালি ননষ্টপ ফোন ফোন ফোন। ভাল পাওঁতে গম পোৱা নাই, আমি যে ফুৰিব আহিছোঁ। এই প্ৰেম প্ৰেম কৰি আছে। কি ক'ব আৰু। ফোন কৰি কৰি ৰাস্তাৰ আখেৰি যাই আছে। আৰু আমাৰ এইটো সঞ্জয় দত্ত। এই আগত এইখন আপোনাৰ চেণ্ট মেৰিজ স্কুলখন। এই যে পাছত দেখি বহি আছিল দুটা, এটা হ'ল মোৰ পেহীৰ ল'ৰা হয় আৰু তাৰ ফ্ৰেণ্ড হয়। তাৰ লাজ কৰে মানে ভিডিঅ' বনাব। সেইকাৰণে অলপ মানে তাক জকাইছোঁ। এইগিলাখানি এনেই কৈছোঁ আৰু তাক জকৰ কাৰণে। আপোনালোকে সঁচা বুলি নাভাবিব আৰু। বৰ্তমান টাইম হ'ল 6:19। বন্ধুসকল, মিনালে পূৰা ব্যস্ত গাৰ্লফ্ৰেণ্ডৰ লগত। এই চাব পাৰে। কি নাম তোৰ গাৰ্লফ্ৰেণ্ডটো? ক'লে আছিল নামটো কওঁ। এই পানী খাই থকা ইয়ে ভাইটি মোৰ মৃণাল, নিৰ্মাণ জ্যোতি দাস। কি আনিছা? ঠাণ্ডা খাইছা? মই ঠাণ্ডা নাখাওঁ, নৰ্মেল। এই আইচক্ৰীম আনিছে। আৰু আগত কি খাবি? পুচকা। মৃণাল এই বিয়াখন পাতব আৰু বিয়া আহিছে, বাপেকে কৈ আছে বিয়াখন পাতি দিম বুলি। এই পুৰা আইচক্ৰীম চাইচক্ৰীম খাই গাড়ী আছে। ডুবাই নহয়, আমি 15 আগষ্টত যাম ভূটান। সৰ্থেবাৰী আপোনাৰ আশ্ৰমত যাই আছোঁ চাবলৈ। আপোনালোকে দেখক, মনত খাই দিয়ক। আগত কোনে ন কোনে ন কোনে ন খেল
আৰু আগত আপোনাৰ আশ্ৰমখন দেখি আছোঁ বলক। এই আশ্ৰমৰ বাউণ্ডেৰী আগত আশ্ৰমখন আছে, আমি যাই আছোঁ বলক। এতে এইখিনি লাগে না আমি গাড়ীখন পাৰ্কিং কৰি লওঁ, তাৰপিছত আপোনাক দেখি আছোঁ। এই বন্ধুসকল আমি পালোঁ কৃষ্ণগুৰু আশ্ৰম, গাড়ীখন পাৰ্ক কৰিলোঁ। এই হৈছে কৃষ্ণগুৰু আশ্ৰম এণ্ট্ৰি গেট। বলক আপোনালোকক লৈ যাওঁ। এটা হৈছে কৃষ্ণগুৰু আশ্ৰম, এখানে হৈছে কৃষ্ণগুৰু আশ্ৰম, এইটো এণ্ট্ৰি গেট হয়। সংঘ চলি আছে কৃষ্ণগুৰু আশ্ৰমত, মিনা লাগাই আগে যাই আছে। পিছে পিছে হীৰক, ৰাহুল, নিৰ্মাণ, ইয়াতে বহুত ধুনীয়া লাগে আহি। ধুনীয়া হয় চিনাৰী। এইটো হৈছে কৃষ্ণগুৰু আশ্ৰম, চাব পাৰে বহুত ধুনীয়া লাগে। এইটোৱে হৈছে পিছত হৈছে আপোনাৰ মধুসূদন চুইট এণ্ড ৰেষ্টুৰেণ্ট কৃষ্ণগুৰু ভিতৰত, আশ্ৰমৰ ভিতৰত। আৰু এইটো ভিতৰে বলক। কৃষ্ণগুৰু পৰিৱেশ হয়, আশ্ৰমখনৰ পৰিৱেশ আগত দেখা আছোঁ। থকা বাহক গৃহতে আগত পুৰণা বাহক গৃহ যিটো আছিল সেইটোৱে আছে। এখন দেখা যায় না ৰাতিও যাবি বহুত দেখা যায়। এতিয়া কৃষ্ণগুৰু ঈশ্বৰৰ প্ৰথম সাধনা গৃহ। দিনত আহিম ইয়াতে কৃষ্ণগুৰু ঈশ্বৰে প্ৰথম সাধনা কৰিছিল। এইটোৱে পুৰণা বাহক গৃহ, আপোনালোকে চাব পাৰে। আহিব বহুত ভাল লাগে, দিনত আহিলে বেছি ভাল লাগে। আমাৰ ৰাতি হৈছে আহোঁতে আজি। এতিয়া বাপসকলে প্ৰসাদ দি আছে, আপোনালোকে চাব পাৰে। খাব পাৰি সদায় দিয়ে। আহক আপোনালোকে ইয়াতে আহি বহুত ভাল পাব। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট ব্লগত লগ পাম।